নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল ৰয়েল ৰঞ্জনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আছোঁ মই আজি আমাৰ দিচামুখ লেপাই গাঁৱত। লেপাই গাঁও আপোনালোকে বেক চাইডে দেখিবলৈ পাইছে দীঘলদৰী নামঘৰত আছোঁ। ইয়াতে হ'বলৈ গৈ আছে প্ৰথমবাৰৰ কাৰণে ৫,৫৫৫ গৰাকীৰ দ্বাৰা আই মাতৃ দিহানাম ইয়াতে আৰম্ভ হৈছে আজিৰ পৰা নিৰ্মলা দাসৰ নেতৃত্বত হ'বলৈ গৈ আছে। চ' আপোনালোকক সকলো জনাম আছে মোৰ লগত। এয়া আমি আজি আমাৰ দিচাংমুখ লেপাই গাঁও বৰনামঘৰ হৰিনাম মন্দিৰত খাৰা হৈছোঁহি। এইটো উদ্দেশ্যে আমাৰ অহা ১৫ ডিচেম্বৰত শিৱসাগৰ বৰ্ডিং খেলপথাৰত যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ সভানেত্ৰী নিৰ্মলা দাস বাইদেউৰ তত্বাৱধানত দিহানাম বিভাগৰ ৫,৫৫৫ গৰাকী মহিলাৰ দ্বাৰা দিহানাম পৰিৱেশনৰ দিহা কৰিছে। সেই ব্যৱস্থাপনাটোত আজি বাইদেউ আমাৰ মাজলৈ আহিছে। আমি কেনেদৰে দিহানাম ভাগি আওৰাব লাগে তাকে দেখুৱাবলৈ আমাৰ মাজলৈ আজি আহিছে নিৰ্মলা দাস বাইদেউ। আজি এতিয়া আমি ইয়াত গৈ আছোঁ, দেখুৱাই আছোঁ তেওঁলোকৰ আমাৰ পৰিৱেশ। আজি মানে পোনপ্ৰথমবাৰৰ কাৰণে ইয়াতে হৈছে আমাৰ লেপাই গাঁৱত। আজি লেপাই গাঁৱত প্ৰথমবাৰ হৈছে। ইয়াতে সংমিশ্ৰণ হৈ আছে জেলগাঁও আৰু আমাৰ লেপাই দীঘলদৰী গাঁৱৰ আই মাতৃসকল। তিনিখন গাঁৱৰ মানে আই মাতৃসকল সংযোজন হৈছে। আজি আপোনালোকৰ শ্ৰীচৰণত আমি এই অভাগিনীয়ে সেৱা নিবেদিছোঁ। সকলোৰে পৰিচিত যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ সভানেত্ৰীৰ লগতে ৫,৫৫৫ গৰাকী আই মাতৃৰ দ্বাৰা পৰিৱেশন কৰিবলৈ উলিওৱা দিহানাম ভাগী মূল সুঁতি নিৰ্মলা দাস বাইদেউ। তেওঁ সম্বৰ্ধনা জনাব আমাৰ মাজৰে চুলুমণি চেতিয়া বাইদেউ। ইয়াৰ পাছতে আমি মৰম গছিবলৈ পাইছোঁ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ সাংস্কৃতিক সম্পাদক বিমান ভৰালী ডাঙৰীয়া। তেওঁ সম্বৰ্ধনা জনাব লাৱণ্য গগৈ। ইয়াৰ পাছতে শিৱসাগৰ তালুকৰ ফলগুৰিৰ হিয়ামণি বাইদেউ সম্বৰ্ধনা জনাব দীপামণি বৰা বাইদেউ। ইয়াৰ পাছতে এই অনুষ্ঠানটিত লাগি থকা আৰু বিভিন্ন ঠাইলৈ অনুষ্ঠানটিৰ প্ৰচাৰ পঠোৱা প্ৰীতি দুৱৰা বাইদেউক সম্বৰ্ধনা জনাব ছায়া চুতীয়া। ইয়াৰ পাছতে আমাৰ লেপাই দীঘলী গাঁৱৰ বৰনামঘৰ নামঘৰীয়াকো সম্বৰ্ধনা জনাব জ্যোতি কোঁৱৰ বাইদেউ। ইয়াৰ পিছতে আমাৰ জেলগাঁৱৰ আই মাতৃসকলেও এটা ক্ষুদ্ৰ উপহাৰ আনিছিলে। তেওঁলোকেও সেয়া প্ৰদান কৰি লওঁ বুলি ভাবিছে। প্ৰথমতে এই আমাৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ সভানেত্ৰী বাইদেউ সম্বৰ্ধনা জনাব অৰ্চনা দাস বাইদেউ। ইয়াৰ পাছতে যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ সাংস্কৃতিক সম্পাদক বিমান ভৰালী ডাঙৰীয়াক সম্বৰ্ধনা জনাব মামনি ৰয় বাইদেউ। ইয়াৰ পাছতে এই অধিৱেশনত লাগি থকা শিৱসাগৰ তালুকাৰ ফলগুৰিৰ হিয়ামণি বাইদেউক সম্বৰ্ধনা জনাব অৰ্চনা ইন্দ্ৰনাথ দাস বাইদেউ। আমাৰ ইউটিউবৰ ঠাইত আয়ে ডাঙৰীয়াক সম্বৰ্ধনা জনাব একেবাৰে শেষত আমাৰ মৰমৰ অতি মৰমৰ নিৰ্মলা দাস বাইদেউ সেৱা কৰিবলৈ গৈছে। এয়া শেফালী হাজৰিকা বাইদেউ। এই অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। ইয়াৰ আগতে মই দুআষাৰমান ক'বলৈ আমাৰ নাই বাৰু, তথাপিতো দুআষাৰ ক'বলৈ দিছে যেতিয়া কৈছোঁ।
আৰু দিচাংমুখৰ আই মাতৃসকলক মই ইয়াৰ পৰাই সেৱা ধৰিছোঁ আৰু আপোনালোকক ইয়ালৈ আপোনালোকে আজি যে আহিছে সেই বিষয়লৈ চাগে আমি নকলেও হ'ব কাৰণ আপোনালোকে ইয়ালৈ অহা উদ্দেশ্যটো আপোনালোকে জানে কাৰণ ৫,৫৫৫ গৰাকী আই মাতৃক লৈ শিৱসাগৰ বৰ্ডিং ফিল্ডত যি যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ সভানেত্ৰী আমাৰ নিৰ্মলা বাইদেৱে যিয়ে দায়িত্বভাৰ ল'লে আৰু সেয়েহে সেই দায়িত্বভাৰ লগতে তেওঁ দুখাৰ নাম আপোনালোকৰ আগলৈ উলিয়াই আনিছে সকলোকে সৰ্বপ্ৰথমে নমস্কাৰ জনাইছোঁ এই অনুষ্ঠানটিত ওতঃপ্ৰোতভাৱে লাগি থকা অতি মৰমৰ হীৰামণি পূৰবী গগৈ আৰু এই অনুষ্ঠানটি আজি ক'ত কালিলৈ ক'ত এই গোটেই কথাখিনি আমাৰ প্ৰীতি দুৱাৰা বাইদেৱে জনাই আছে তাৰ লগে লগে যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ সাংস্কৃতিক সম্পাদক বিমান ভৰালী ডাঙৰীয়া প্ৰমুখ্যে আজি এই নামঘৰ ভাগিলে আমন্ত্ৰণ কৰি অনা যি দুগৰাকী ববিতা চাংমাই আৰু ৰশ্মি কোঁৱৰ ডাঙৰীয়ানীলে অশেষ শ্ৰদ্ধা নিবেদিছোঁ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ যে তেখেতসকলে আজি এই বৰনামঘৰলৈ আমাক আমন্ত্ৰণ কৰি আনিছে পোনপ্ৰথমে এই নামঘৰ বৰদেউতাক শ্ৰীচৰণত সেৱা জনাইছোঁ চৰ্দাৰ কমলা গগৈ ডাঙৰীয়া দিহা সম্ৰাট তেখেতে দিছে গুৰুজনাৰ ওপৰত আৰু সেই নামঘৰত খুব সুন্দৰভাৱে শুৱনি কৰাইছে শ্ৰদ্ধাৰ স্নিগ্ধাৰাণী বৰা ডাঙৰীয়ানীয়ে গতিকে তেখেতসকললৈ এই সুযোগতে পূৰ্ণকৃষ্ণ ভগৱন্তৰ ওচৰত আশীৰ্বাদ লৈছোঁ আৰু আপোনালোকেও এটা জোৰদাৰ হাততালি দিয়ক আমাৰ মাজত আজি ভাতৃপ্ৰতিম যি ইউটিউবাৰ আছে তেখেতকো মোৰ প্ৰভু ভগৱন্তই কৃপা কৰক মংগলময় কৰক সুস্বাস্থ্য সুজ্ঞান দিয়ক আৰু এইদৰে ৰাইজৰ মাজত থাকি ৰাইজৰ কাম কৰি যাবৰ কাৰণে তেখেতকো মোৰ প্ৰভু ভগৱন্তই আশীৰ্বাদ কৰক আৰু আপোনালোকেও তেখেতৰ কাৰণে একাজলি হাত চাপৰি আশীৰ্বাদ
সেয়ে আছিলে আজি কৰ্মশালা আপোনালোকক দেখালোঁ খুব ভাল লাগিলে একচুৱেলি মানে খুব ভাল লাগিলে মানে খুবেই ভাল লাগিলে বৰ সুন্দৰ এটা পৰিৱেশ পালোঁ আজি ইয়াতে আৰু আমাৰ শিৱসাগৰতে হ'বলৈ গৈ আছে 15 ডিচেম্বৰত 5555গৰাকী আই মাতৃৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হ'ব চ' আপোনালোকে আহিব 15 ডিচেম্বৰ বৰ্ডিং ফিল্ডত আপোনালোকে সুন্দৰ এটা পৰিৱেশ পাব চ' আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ বাই বাই সুস্থ থাকক সকলোৱে থেংক ইউ